Hey guys, welcome back to our channel. So guys, আমি বানপানীৰ মাজৰ পৰা ওলাই আহিছোঁ। বাটতে থকা মানুহবোৰৰ পৰা আমি সুধিম মানে আজি বানপানীৰ বিষয়ে মানে। তো guys দেখিছে চব পিনে বানপানী। বাইদেউ এপিনে আহকচোন, এপিনে আহক। আপোনালোকে বাৰু মোকে মাতিছিলে নি? হয়, আপোনাকে মাতিছিলোঁ। আপোনাৰ অঞ্চলত বানপানী হৈছে, আপোনাৰ অনুভৱটো জনাব। বানপানী হ'লে মই একপ্ৰকাৰ অনুভৱ বুলি ক'লে বহুত ক'ব লাগিব। বানপানী হ'লে মইতো খুবেই ভাল পাওঁ, কাৰণ মই এগৰাকী সমাজ সেৱিকা। মই ৰাইজক সহায় সাৰথি কৰি ভাল পাওঁ। এনে সুবিধা সা সুবিধাবোৰৰ কথা জনাব। সা সুবিধা মানে ধৰি লওক এই ডাঙৰ পানী যেতিয়া হয় তেতিয়া চৰকাৰৰ ফালৰ পৰা ৰিলিফ দিয়ে। দালি, নিমখ, মিঠাতেল, আলু, চাউল আমি এসপ্তাহ 10 দিনলৈকে নিকিনাকৈ চলি যায়। গতিকে সেইটো এটা সুবিধা। তাৰপৰা আপোনাৰ ধৰি লওক চোতালৰ পৰাই আপুনি বৰশীটো পালে, মাছ পালে, আকৌ আপোনাৰ গা ধোৱা সুবিধা, কাপোৰ তোলাৰ সুবিধা, তেনেকৈ বহুত সুবিধা আছে। মানে সুবিধা হয় আৰু সুবিধা হয়, বহুত সুবিধা হয়। বানপানী হ'লে আমাৰ যথেষ্ট সুবিধা হয়। আৰু কাৰোবাৰ কিছুমান মূল্যৱান বস্তু উটি আহে, ধৰি লওক এই গামলা, ষ্টীলৰ গামলা, প্লাষ্টিকৰ গামলা, এনেকৈ পিৰা আদি উটি আহে, সেইবিলাক আমি ধৰি পিনি থ'ব পাৰোঁ। বহুত সুবিধা হয়। সেইটো কাৰণে মই খুবেই ভাল পাওঁ বানপানী হ'লে। এনেই বানপানী আপোনালোকৰ প্ৰতি বছৰে হয়নে? প্ৰতি বছৰে হয় বুলি ক'লেও বেয়া নহয়, কিন্তু কেতিয়াবাহে নহয় আৰু। এইবাৰ আজিকালিতো অকণমান কমিছে, কমিলে কিন্তু মনত বহুত মই দুখ পাওঁ। মানে সা সুবিধাবোৰ পৰা আমি বঞ্চিত হওঁ। গতিকে আমি বানপানী কমকৈ হ'লে অত্যন্ত অন্তত আঘাত লাগে। আপুনি প্ৰাকৃতিক দুৰ্যোগৰ উপৰিও মানে বেলেগ সমাজ সেৱা কৰে? যেনে মানে ধৰি লওক কাৰোবাৰ ঘৰত বিয়া হৈছে, কাৰোবাৰ ঘৰত সকাম হৈছে, কাৰোবাৰ বাৰ্থডে, ধৰি লওক এনেকুৱা কাৰোবাৰ ঘৰত এতিয়া এখন বিয়া হ'ল, বিয়াখনলৈ মোক মাতিবলৈ পাহৰিব পাৰে। মানে আপুনি নমতাকে যাওঁ, কাৰণ তেওঁলোকৰ সময়টো মই মানে ৰেহাই কৰি দিওঁ। কাৰণ মোক মাতিবলৈ আহিলে কাম থাকিব পাৰে, আপোনাৰ ওচৰত আহিব নোৱাৰিব পাৰে। ভাল তাৰপিছতে কাৰোবাৰ বাৰ্থডে, আকৌ অকণমান ৰুটি বেলা মেলা কৰি দিওঁ। মোক নামাতিলেও মই সেইখিনি কৰি মানে তেওঁলোকক সহায় কৰি দিওঁ। কিন্তু আপোনাৰ নিচিনা কিন্তু মানুহ পাবলৈ টান আছে আকৌ। আৰু এতিয়া আমি চাওকচোন, এই বানপানী হ'ল, মানুহ গোট খাইছে, ৰিলিফ দিবলৈ আহিছে, মই জোৰ জবস্তি কৰি হ'লেও তেওঁলোকৰ মাজত সোমাই যাওঁ। কাৰণ মানুহ এজন নহ'লে আপুনি নমতাকে যায় আৰু কিবা সহায় কৰে তাত গৈ? সহায় কৰোঁ। মই ধৰি লওক বাৰ্থডে হ'লে মানে ৰুটি বেলি দিওঁ। তাৰপিছত সৰহ হ'ল যেনিবা খাদ্য বস্তু যদি জোখতকৈ বেছি হৈ যায়, মই কি কৰোঁ, তেওঁলোকক নুশুনাকৈ মই নিজে উপজাচি পেলা বান্ধি মই ঘৰলৈ লৈ আহোঁ। কাৰণ সেইখিনি বস্তু লোকচান হৈ যায়। গতিকে গৃহস্থই গম পাওক নপাওক, মই কিন্তু এটা ডাঙৰ টুকুৰা কৰি সেইখিনি ঘৰলৈ লৈ আহি তেওঁলোকৰ কামৰো অকণমান ৰেহাই কৰি দিওঁ আৰু বস্তু লোকচান হোৱাৰ পৰা বচাই দিওঁ। এনেধৰণে মই তেওঁলোকক মানে সহায় কৰোঁ। বাৰু আপোনাক লগ পাই ভাল লাগিল। আমি আৰু ওচৰে পাঁজৰে ক'তনো কি হৈছে আমি চাওঁগৈ আৰু বানপানী ক'ত কি অনিষ্ট কৰিছে। আপুনি এনেকৈ সমাজ সেৱা কৰি যাওক। ভাল লাগিল আপোনাক লগ পাই। হেৰি ৰ'ব আপোনালোকে নাযাব, বানপানীত মোৰ ফটো এটা লৈ লওক, তেতিয়াহে মানুহে গম পাব মই যে সমাজ সেৱা কৰিছোঁ। তো গাইজ মানুহগৰাকীক লগ পাই ভাল লাগিল। কথা থাকি গ'ল নহয়। কি বাৰু? সুবিধাৰ বিষয়ে ল'লোঁ, আমি অসুবিধাৰ বিষয়ে নল'লোঁ নহয়। লওঁগে ব'ল মানুহজন যাবগৈ এতিয়া। বাইদেউ চব এইফালে আহিব। মোক মাতিছিলে নি আকৌ আপোনালোকে? হয়, আপোনাকে মাতিছিলোঁ। আপোনাৰ কথা এটা সুধিবলৈ পাহৰি গ'লোঁ নহয়। কি কথা? সুবিধাটোৰ বিষয়ে জানিলোঁ, এতিয়া বানপানী অসুবিধাটোৰ বিষয়েটো আপুনি আমাক নক'লে। অসুবিধাটো হ'ল মানে ধৰি লওক এই পানী হ'লে মানে ধৰি লওক আমাৰ পৰা যেনিবা পানী নাই হোৱা, সেইটো পাৰে গোটেই বানপানী হৈছে। মই সদায় যিবোৰ মানুহৰ ঘৰত গৈ চাহ তামোল জুতি লৈ থাকোঁ, তেতিয়ালৈ যাব নোৱাৰা হওঁ, সেইটো হৈছে অসুবিধা। তাৰপিছত আকৌ এনেকুৱা হয়, কাৰণ মই যেতিয়া তেওঁলোকৰ ঘৰত সদায় খায়ে থাকোঁ, পানী হোৱাৰ লগে লগে তেওঁলোকক আকৌ আমাৰ ঘৰলৈ আনি খুৱাবলগীয়া হয়। আপোনালোকৰ পাৰে মানে পানী নহয়? আমাৰ পাৰে পানী নহয়। এতিয়া সেইটো এটা অসুবিধা। চাহপাত চেনিকে আদি কৰি বিস্কুটলৈকে পইচা খৰচ হয়, তেনেকুৱা ধৰণৰ অসুবিধা হয়। আকৌ দৰকাৰ হ'লে কাৰোবাক আকৌ ভাতো খুৱাবলগীয়া হয়। এনেকুৱা অসুবিধাবোৰ আমি মানে পানী নহ'লে মই অনবৰত তাতে থাকোঁ। যেতিয়া পানী হয় আকৌ তেতিয়া মই এইফালে গুচি আহোঁ। মোৰ সেইটোৱে অসুবিধা মানে। তেতিয়া ঘৰত নিজৰ খৰচ হয় আকৌ চাহপাত চেনি। হ'ব বাৰু। আহিব কেতিয়াবা আকৌ এনেধৰণে লগ কৰিবলৈ। আকৌ বানপানী হওক আৰু।